কবিতাৰ শিৰোনাম বিষাদ যেতিয়া নামি আহে। কথা সুমনজ্যোতি নাথ, আবৃত্তি নিভা নাথ। বিষাদ যেতিয়া নামি আহে কোনোবা অচিন উৎসৰ পৰা, আহিৰ যেন নিগৰা অশ্ৰুক সান্তনা দিয়া মানুহৰ বৰ অভাৱ হয়। নিসংগ দৰে লাগেও আই, লোপ পাব খোজে আমাৰ সেউজীয়া সপোনৰ কঠীয়াবোৰ। মাথো আইৰ বিষাদৰ সম্ভাগী হওঁ, আইৰ বিষাদবোৰ বুজাবলৈ চেষ্টা কৰোঁ। কিছুমান আশা অথচ এমুঠি মৰমৰ টোপোলা বিলাই। আইৰ মুখত লাৱণ্য বৰণীয়া এক মিঠা হাঁহি, মাথো বিষাদৰ ঢৌৱে যেন মচিব বিচাৰে সেই একেষাৰ ফিৰিঙতি। বিষাদৰ সাগৰত যেন আৰু কিমান, এয়া মাথো অনুশীলন নেকি, নে নিশেষ হ'ব বিচৰা দুৰ্ভগীয়া পৰিয়ালৰ সেয়া মাথো সাগজাননীহে।